অল আসাম ট্ৰাইবেল ষ্টুডেণ্ট এছ'চিয়েশ্যন আসামৰ আমি আহিছোঁ। ইয়াত আমাৰ যিসকল শিডিউল ট্ৰাইব আমাৰ বড়ো বাইসকলে আজি বসবাস কৰি আছে, তেখেতসকলৰ ঘৰখিনি ইভেকশ্যন কৰি দিয়াৰ কাৰণে আমি এজ এ ট্ৰাইবেল আমাৰ চেম্পেটি ছলিডাৰিটি আমি শ্ব' কৰিবলৈ কাৰণে আহিছোঁ। আৰু ইয়াতে আপোনালোকক জনাওঁ এটা কথা, আমি জনজাতি হয়নে নহয়? হয়, জনজাতি কোনে দিছে? আমাক সংবিধানে দিছে। সংবিধানে দিয়াৰ কাৰণে আমাক কেলৈ দিছে ST চাৰ্টিফিকেট? বিকজ উই আৰ ছ'চিয়েলি ইকনমিকেলি পুৱাৰ। ছ'চিয়েলি ইকনমিকেলি পোৱাৰ কাৰণে ট্ৰাইবেল মানুহে হাবিয়ে জংঘলে থাকে, ট্ৰাইবেল মানুহ ডেভেলপ জেগাত নাই। ট্ৰাইবেল মানুহবিলাকৰ মাটিখিনি ডেভেলপমেণ্টৰ নামত, স্কুলৰ নামত, কলেজৰ নামত, ইণ্ডাষ্ট্ৰীৰ নামত, অফিচৰ নামত আমাৰ মাটিখিনি কাঢ়ি লৈ গুচি গ'ল। ফৰ দ্য এক্সাম্পল, গুৱাহাটী চহৰখন আছিলে আমাৰ ট্ৰাইবেলৰ মাটি। আজি গুৱাহাটী চহৰত ট্ৰাইবেল মানুহ এটাও আপুনি নাপাব। আৰু কেইদিনমানৰ পিছত আমাৰ বেল এণ্ড ব্লক মাটিটো ট্ৰাইব কৰি পেলাই সেইটো তেখেতসকলে ধ্বংস কৰি পেলালে। হাবি জংঘল যেতিয়া ইয়াত আছে বুলি কৈ পেলাই আমাৰ অকৰা অজলা বড়ো ককাই বাইসকলক আজি ইভেকশ্যন কৰিছে, আমি দুখ পাইছোঁ। কিন্তু য়েছ, গভৰ্ণমেণ্টৰ এটা ডিউটি, তেখেতসকলে ইভেকশ্যন কৰিব লাগে, আমি কৰিব নালাগে বুলি নকওঁ। কিন্তু এই শিডিউল ট্ৰাইব বুলি কৈছে আপুনি চাওক, দ্য শিডিউল ট্ৰাইব এণ্ড আদাৰ ট্ৰেডিশ্যনেল ফৰেষ্ট ডিৱেলাৰ। ইয়াতে স্পষ্ট ভাষাৰে লিখি থোৱা আছে কাৰ কাৰণে জংঘলত থকা মানুহবিলাক আমি শিডিউল ট্ৰাইবেল মানুহক আমাক এক্সট্ৰা অৰ্ডিনেৰী পাৱাৰ দিয়া আছে, আমাক থাকিবলৈ অধিকাৰ দিয়া আছে। ইয়াত চাপ্টাৰ 2 ইমান স্পষ্ট ভাষাৰে লিখি থৈছে যে ফৰেষ্ট ৰাইট অফ দ্য ফৰেষ্ট ডিৱেলাৰ শিডিউল ট্ৰাইব এণ্ড আদাৰ্ছ ট্ৰেডিশ্যনেল ফৰেষ্ট ডিৱেলাৰ্ছ। তাতে 1 নম্বৰ কি কৈছে? ৰাইট টু হোল্ড এণ্ড লিভ ইন দ্য ফৰেষ্ট। তাৰ মানে আমি জনজাতি মানুহ, আমি বসবাস কৰিবৰ কাৰণে ৰাইট টু হোল্ড এণ্ড লিভ ইন দ্য জংগল বুলি কৈছে। আমাক সংবিধানে দিছে। এই চৰকাৰটো, এই এক্টটো, এইটো BTC বনোৱা নহয়, এইটো আসাম গভৰ্ণমেণ্ট বনোৱা নহয়। This law has been enacted by the parliament, the highest body, the highest legislature ইণ্ডিয়াৰ, যিটো কয় পাৰ্লামেণ্টত বনোৱা বস্তুটো অসম চৰকাৰ এণ্ড BTC গভৰ্ণমেণ্টে তেখেতসকলে আমাৰ গড়খন ইভেকশ্যন কৰাৰ সিহঁতৰ অধিকাৰ নাই। 1 নম্বৰ। 2 নম্বৰ কথা, ইয়াতে কৈছে আকৌ আমাক কৈছে অনাৰশ্বিপ ল'বলৈ পাইছে। আৰু এটা দফা আছে, আমাক ৰিহেবিলিটেট কৰিব লাগে। এই একমতে আমি শিডিউল ট্ৰাইব মানুহ, আমি জনজাতি মানুহ, আমাক কি কৰিব লাগে? আমাক ফৰেষ্ট অলৰেডি ট্ৰাইবেলটো এটা চাৰ্টিফিকেট আছেই, ফৰেষ্ট ডুৱেলাৰ বুলি কৈ পেলাই আৰু এটা চাৰ্টিফিকেট দি পেলাই আমি যিবিলাক মাটিত এট প্ৰেজেণ্ট পছেশ্যনত আছে আমাক নটিফাই কৰি পেলাই আমাক কওক যে আপোনালোকে এই মাটিত গছ গছনি ৰুৱক। আমি গছ গছনি ৰুম, আমি ইণ্ডাষ্ট্ৰী কৰিবলৈ এইটো অহা নাই, হয়নে নহয়? আৰু এটা প্ৰশ্ন আপোনাক সুধিছোঁ যে গুৱাহাটী চহৰত, দিল্লী চহৰত, ডাঙৰ চহৰত বিল্ডিং গড়টো কাৰ হয়? গোটেই নন ট্ৰাইবেল, হয় না? ডাঙৰ বিজনেছ মানুহৰ। তাত কাৰ ঘৰত ধুনীয়া চকা চপি আছে? ঘৰ চকাবিলাক কাৰ আছে? আৰু এই জংঘলৰ মাফিয়াখিনি ট্ৰাইবেল না নন ট্ৰাইবেল? ট্ৰাইবেলটো লেণ্ড মাফিয়া নহয়, মাটি মাফিয়াও নহয়, জংঘল মাফিয়াও নহয়, হ'বই নোৱাৰে। আমি সাধাৰণ মানুহ, আমি খেতি কৰি খোৱা মানুহ। আৰু লগতে আমাৰ যিবিলাক টিম্বাৰ বিজনেছ কৰে, টিম্বাৰ যে লাইচেঞ্চ পাই নহয়, এই লাইচেঞ্চ থকাখিনি কাৰ হয়? গোটেইখিনি নন ট্ৰাইবেল। এই নন ট্ৰাইবেলখিনি ক'ৰ পৰা কাঠ কুদলখিনি আনিছে? চুৰ কৰি আনিছে। অসম চৰকাৰে, BTC চৰকাৰে সিহঁতক কিয় নধৰে? ধৰিব লাগে নে নালাগে? সিহঁতক ধৰিব লাগে। আমাকতো বাই শিডিউল ট্ৰাইব বুলি কৈছে, ফৰেষ্ট ডিৱেলাৰ বুলি কৈছে। আমাৰ মাটি আমি জীয়াই থাকিবৰ কাৰণে আমাক অধিকাৰ দিয়াই আছে। উল্টা গভৰ্ণমেণ্টে আমাক ভালে পাব লাগে। হাবি জংঘল চফা কৰি জংঘল প্ৰটেকশ্যন কৰাটো আমিহে কৰিছোঁ দেই, অন্য মানুহ নকৰে। জংঘল চফা কৰি আজি বন্ধ কৰি দিলে। আপুনি UP বিহাৰত যাওক, তাত জংঘল নাই। সেই দিনত ব্ৰিটিছ অহা সময়ত হাবি জংঘল আছিলে নহয় ইণ্ডিয়াত। সেই জংঘলখিনি, ফৰেষ্টখিনি আজি ডেটত কিয় অন্য ষ্টেটৰ ফৰেষ্ট নাইকিয়া হৈ গুচি গ'ল? কিয় অকল মাত্ৰ আমাৰ আসামত এই জেগাতে বিচাৰিছে? অৰুণাচলত কিয় নাই? আজি অৰুণাচলত গছ এটা, পাহাৰ এটা যদি কাটিবলৈ হ'লে চৰকাৰে উল্টা পাব্লিকক সুধিব লাগে। আৰু আমি অসমৰ খেলঞ্জীয়া হৈ পেলাই আমাৰ মাটি বুলি কৈ পেলাই আমি জংঘলত থকা মানুহ হিচাপে আমি ইয়াত জংঘল চফা কৰি বসবাস কৰাটো এইটো আমাৰ অধিকাৰ বুলি আমি ভাবোঁ, হয়নে নহয়? তো সেইটোৱে আমি ক'বলৈ বিচাৰিছোঁ। আৰু লগতে আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, দিয়াছোঁ এইটো যে আপোনালোকে গম পায় আমি এটা PIL কৰিছিলে, কি আছিলে,
প্ৰদ্যুৎ কুমাৰ বৰা PIL নম্বৰ 78/2012 ইয়াত অনাৰেবল হাইকোৰ্টে ডাইৰেকশ্যন দিয়া আছে ট্ৰাইবেল বেল ব্লকত যিসকল নন ট্ৰাইবেলে ইলিগেলি ইনক্ৰ'চ কৰিছে তেখেতসকলক ইভেকশ্যন কৰিবৰ কাৰণে ডাইৰেকশ্যন দিয়া আছিলে তাৰপিছত আমাৰ BTC এলেকাত BTC গভৰ্ণমেণ্টক চিঠি এটা দিলে হাইকোৰ্টৰ পৰা আৰু BTC চৰকাৰে সেই সময়ত এইটো 2021 কথা দেই জানুৱাৰীত এইটো লেটাৰটো দিছিলে BTC কোন হয় এটা সেক্ৰেটাৰী বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলে কৈছে যে ইভেকশ্যন কৰিব লাগে যিসকল মানুহে ট্ৰাইবেল বেল এণ্ড ব্লকত ইলিগেলকৈ বসবাস কৰি আছে তেখেতসকলৰ মাটিখিনি ইমিডিয়েটলি ইভেকশ্যন কৰিব লাগে বুলি কৈছিলে নটিফিকেশ্যন ওলালে আইডেণ্টিফিকেশ্যন হৈ গ'ল তাৰপিছত ইন দ্য মিন টাইম ইলেকশ্যন আহিলে ইলেকশ্যন আহি যোৱাৰ কাৰণে এই প্ৰচেছটো ষ্টপ হৈ গ'ল আমি ভাবোঁ যে ট্ৰাইবেল মাটিত নন ট্ৰাইবেল মানুহ যিসকল বসবাস কৰি আছে ইলিগেল তেখেতসকলে ইভেকশ্যন কৰক না প্ৰথমতে তাৰপিছত আমাক কৰক হয়নে নহয় চ' ষ্টেণ্ডিং হাইকোৰ্টৰ অৰ্ডাৰ আছে BTCৰ অলৰেডি কাগজ আছে আপোনালোকে ইনিচিয়েটিভ লয় ইভেকশ্যনৰ আপোনালোকে সেইটো বাদ দি পেলাই আমি অকৰা অজলা ইমান দুখীয়া মানুহ ছ'চিয়েলি বেকৱাৰ্ডৰ কাৰণে হাবিত উল্টা আমি জংঘল চপা কৰি জংঘল প্ৰটেকশ্যন দিয়া মানুহকে আপুনি আমাৰবিলাকক আহি পেলাই ইভেকশ্যন কৰাটো এইটো টোটেলি ভাইলেশ্যন অফ হিউমেন ৰাইট বুলি আমি কণ্ডেম কৰিম উই অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নে এইটো আমি ভাল পোৱা নাই আমি গভৰ্ণমেণ্টে সেইটোৱে আহ্বান কৰিম যে শিডিউল ট্ৰাইব এণ্ড শিডিউল ট্ৰাইবৰ যিটো ফৰেষ্ট ৰাইট এক্টটো অসম চৰকাৰে এইটো ইমপ্লিমেণ্ট কৰিব লাগে এইটো যদি ইমপ্লিমেণ্ট কৰে তেতিয়া এই আমাৰ কালবাৰী 1 2 3 4 গাঁৱৰ মানুহক কেতিয়াও ইভেকশ্যন কৰিব নোৱাৰে উল্টা আমাক মাটি পঠাই দিব লাগে অসম চৰকাৰে বাৰ বাৰ কৈ আছে যে ট্ৰাইবেল জনজাতিসকলক কেতিয়াও ইভেকশ্যন নকৰে বুলি কৈছিলে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু আজি আনফৰ্চুনেটলি মোৰ বড়ো ভাই ককাই ভাইসকলক কিয় ইভেকশ্যন কৰিলে নম্বৰ 1 প্ৰশ্ন টু দ্য আছাম গভৰ্ণমেণ্ট এণ্ড BTC নম্বৰ 2 আমাক অনাৰেবল CM কৈ আছিলে যে জনজাতিসকলক মাটি পঠা দিম বুলি কৈছে মাটি পঠা ক'ত দিলে উল্টা মোৰ ঘৰটোৱে ভাঙিলে হয়নে নহয় চ' তাৰ মানে কি বুজায় আমি ট্ৰাইবেল মানুহৰ জীয়াই থকা অধিকাৰটো আপোনালোকে আমাক জীয়াই থাকিবলৈ দিয়া নাই ট্ৰাইবেল মানুহক সদায় আমাক ডিভাইড কৰি আমাক হাৰেছমেণ্ট কৰাটোৱে চৰকাৰৰ পলিচি নেকি বুলি আমি ভাবিছোঁ BTC চৰকাৰে খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো ভাইসকলক অন্যায় কৰা হৈছে বুলি আপুনি ভাবে নেকি 100% এইটো বড়ো মানে কি ট্ৰাইবেল হয়নে নহয় বড়ো মানুহ হ'লে শিডিউল ট্ৰাইব মানে কি বুলি বুজায় এই একমতে আমি জংঘলত বসবাস কৰা মানুহ আমি ইয়াত আমাৰ অধিকাৰ আছে টু হোল্ড এণ্ড লিভ বুলি কৈছে মই কোৱা নাই এই কানুন কিতাপে কৈছে ইয়াতে কৈছে ৰাইট টু হোল্ড এণ্ড লিভ ইন দ্য ফৰেষ্ট এইটো মোৰ ডাইলগ নহয় এইটো কিতাপে কৈছে লয়ে কৈছে আৰু লগতে শুনক এই যে আপোনাৰ দুধনৈত চাউথ কামৰূপত আমাৰ ট্ৰাইবেলসকল যিসকল ৰবৰ খেতি কৰিছিলে ফৰেষ্ট ৰাইটত বুলি কৈ পেলাই ফৰেষ্ট জেগাত ৰিজাৰ্ভ ফৰেষ্টত আমাক ৰবৰ প্লান্টেশ্যনৰ কাৰণে কলগছ ৰুবৰ কাৰণে স্কিম দিছিলে স্কিম দিয়াৰ পিছত আমি গছ ৰোৱাৰ পিছত তামোল গছ ৰোৱাৰ পিছত কলগছ ৰোৱাৰ পিছত এইখিনি ইভেকশ্যন কৰি দিছে এইটো অন্যায় হয়নে নহয় ইজ ইট এ ইনজাষ্টিছ অৰ নট য়েছ ইট ইজ এ ইনজাষ্টিছ আপুনি বহুত গুড কুৱেশ্যন ইউ হেভ আস্কড আমি ট্ৰাইবেল হিন্দু হয়নে নহয় আপোনাক মই সুধিছোঁ আনচাৰ ইজ আমি ট্ৰাইবেল মানুহ কেতিয়াও হিন্দু নহয় সেইকাৰণে সৰ্বানন্দ সোণোৱাল অসমৰ ফৰ্মাৰ চিফ মিনিষ্টাৰ তেখেতক সোধোঁ আপুনি হিন্দু হয়নে নহয় তেখেতে যদি কয় আমি হিন্দু তেখেতৰ ফাৰ্ষ্ট ST চাৰ্টিফিকেটটো কাটিব লাগে কেলে বুলি ক'লে সি ট্ৰাইবেলৰ ট্ৰেডিশ্যনেল যিটো মই দেউৰী জীয়া মই দেই মই হিন্দু নহয় ইণ্ডিয়ান সংবিধানৰ কনষ্টিটিউশ্যন আছিলে যে খ্ৰীষ্টান শিখ বুলি আছে 6টা আছে তাৰপিছত আদাৰ্ছ বুলি আছে সেই আদাৰ্ছত আমি কেটেগৰীত পৰোঁ সেইকাৰণে জনজাতিসকলে আমি কেতিয়াও হিন্দু নহয় আমি হিন্দু হ'লে আমাৰ কেটেগৰী ক'ত হ'ব জানে না আমি একেবাৰে লয়েষ্ট কাষ্টত পৰিব ইট ইজ আনটাচেবল দালিত চুডুৰা ক্লাছত আৰে আমি মাটিৰ মালিক হৈ পেলাই আমি ছেকেণ্ড ক্লাছ হ'ব পাৰে নেকি নহয় আৰু হিন্দু কেনেকৈ নহয় মই কৈ দিছোঁ আমি যেতিয়া বিয়া কৰোঁ আমি 7 বাৰ ঘূৰে নেকি সোণ পুৰি পেলাই নুঘূৰে ডেট ইজ অলছ' ইন পাৰ্ট অফ দ্য হিন্দুজিয়াম কিন্তু আমি যে সোণ নুপুৰোঁ এইটো আমি হিন্দু নহয় আৰু আমি কওঁ অসমৰ বড়োসকল যিবিলাক খ্ৰীষ্টান সিহঁতৰ STটোৱে কাটিম বুলি কৈছে তেতিয়াহ'লে অৰুণাচলৰ খ্ৰীষ্টানবিলাকৰ STটো কাটিম বুলি কিয় ক'ব নোৱাৰে আপোনালোকে মিজোৰামত
কিয় ক'ব নোৱাৰে মেঘালয়ত কিয় ক'ব নোৱাৰে হয়নে নহয় নাগালেণ্ডত কিয় ক'ব নোৱাৰে আৰু দুদিনৰ পিছত আপুনি শুনিব পাব অৰুণাচলৰ ST খ্ৰীষ্টান ষ্টেট ডিক্লেয়াৰ কৰিব অসমৰ যিবিলাক এই চিঞৰ বাখৰ কৰিছে নহয় কেইটামান BJP RS টিলিঙালৈ ঘূৰি ফুৰিছে নহয় তেখেতসকলে মাত্ৰ 2 টকা পইচাৰ কাৰণে এইবিলাক নেগেটিভ মেছেজ ৰাইজক দি আছে ট্ৰাইবেল মানুহ হিন্দু নহয় ট্ৰাইবেল মানুহ অলৰেডি ইণ্ডিয়ান সংবিধানত আছে সেকুলাৰিজম আমি যি ধৰ্ম ইচ্ছা আছে সেইটোৱে ল'ব পাৰে আমি ট্ৰাইবেল মানুহ আজি মৌ বলি দি আছে পূজা পাঠ কৰোঁতে লাখ টকা গুচি যায় কোনোবা আজি খ্ৰীষ্টান জিচাছক দেখি পাইছে জক আজি খ্ৰীষ্টান মিছনাৰীৰ কাৰণে মই ৰাজু দেউৰীয়ে ডন বস্কোত পঢ়াৰ কাৰণে দুটামান ইংলিছ ক'ব পৰাৰ কাৰণে আজি মোৰ ষ্টেটাছ বাঢ়িছে বুলি মই নিজকে বাহাদুৰ গৌৰৱ ফিল কৰোঁ আৰু ইংলিছ শিকাৰ কাৰণে খ্ৰীষ্টান মিছনাৰী হোৱাৰ কাৰণে আজি ট্ৰাইবেল মানুহে আমি বহুত ওপৰলৈ গৈছে নহ'লে ট্ৰাইবেল মানুহক টেবুলতে আমাক বহিব নিদিলেহেঁতেন আমাক অফিচতো সোমাব নিদিলেহেঁতেন ট্ৰাইবেল মানুহ সদায় ডমিনেট কৰিলেহেঁতেন আজি খ্ৰীষ্টান মিছনাৰী ভাল এডুকেশ্যন দিয়াৰ কাৰণে আমাক সিহঁতি হিংসা লাগিছে আৰু খ্ৰীষ্টান নোহোৱা সৈতে খ্ৰীষ্টান যদি আমাৰ ট্ৰাইবেল মানুহ নোহোৱাহেঁতেন আমি কাপোৰ কানি পিন্ধিবলৈ নিশিকিলেহেঁতেন আমি আজি মদ খাই তুল বকৰ লুটি খাই বৰি থাকিলেহেঁতেন কিন্তু খ্ৰীষ্টান অহাৰ কাৰণে খ্ৰীষ্টানিটি অহাৰ কাৰণে আমাক বহুত সহায় কৰিলে ছ'চিয়েলি ইকনমিকেলি আমাক ইম্পাৱাৰ কৰিলে আমাক নলেজ দিলে উইজডম দিলে ঈশ্বৰৰ কাষলৈ চাপিবলৈ কাৰণে আমাক শক্তি দিলে কিন্তু আমি হিন্দু হৈ থকাহেঁতেন আমি চাকৰ হৈ থাকিলেহেঁতেন আমি জীৱনত মন্দিৰটো বৰি দিব নোৱাৰিলেহেঁতেন আৰু আমি বামুণৰ ঘৰত কেতিয়াবা ঘৰৰ ভিতৰতো সোমাব নোৱাৰিলেহেঁতেন আমাৰ এই যিবিলাক ট্ৰাইবেল এতিয়া নিজকে কৈ আছে নহয় ST চাৰ্টিফিকেট কাটিব লাগে সিহঁতৰ নম্বৰ 1 নম্বৰ সিহঁতক কাটিব লাগে সিহঁতক হিন্দু হয়নে নহয় যদি হিন্দু বুলি কয় সিহঁতৰ ST চাৰ্টিফিকেট কাটিব লাগে এতিয়া যিবিলাক শৰণ লৈছে ট্ৰাইবেল মানুহ সিহঁতৰ ST চাৰ্টিফিকেট কাটিব লাগে বুলি কিয় নকয় যিবিলাক ট্ৰাইবেল মানুহ আজি বুদ্ধিষ্ট হৈছে সিহঁতৰ ST চাৰ্টিফিকেট কাটিব লাগে বুলি কিয় সিহঁতি নকয় যিবিলাক ট্ৰাইবেল মানুহ শংকৰ হৈছে সিহঁতৰ ST চাৰ্টিফিকেট কাটিব লাগে বুলি কিয় নকয় এই বদমাছবিলাক কোৱাখিনি এই সিহঁতৰ এম এণ্ড অবজেক্টটো আমাক ডমিনেট কৰাবলৈ বিচাৰিছে আমাক এক্সপ্লইট কৰিবলৈ বিচাৰিছিলে আমাক মূৰ্খ বনাবলৈ বিচাৰিছে সেইকাৰণে ৰাইজ আগন্তুক ইলেকশ্যনত এই BJP RSSৰ কথা শুনিব নালাগে আমি ট্ৰাইবেল মানুহ আমি যাক ভোট দিম তাকে দিম কিন্তু আমাক যোনে আজি কান্দাইছে চকু পানী টুকাইছে ৰাতি কান্দিব দিছে আমি তাৰ প্ৰভু যীশুকে আমি প্ৰাৰ্থনা কৰিম প্ৰভু যীশুৱে তাক এটা দিন হ'ব একশ্যন এটা ল'ব আমি সেই দিনটোৱে বাট চাই আছোঁ অকল খ্ৰীষ্টানকে এই RSSে দেখি পায় নেকি ট্ৰাইবেল মানুহ যে শংকৰ কৈছে কল কাওঁ পিতা কাওঁ কোৱাটো কিয় আপোনালোকে চকু দেখি নাপায় হা আমি যদি নৱশৰণীয়া ডাঙৰীয়াই MP চাহাবে সি যদি বড়ো মানুহ হয় সি শৰণ লোৱাৰ কাৰণে ই আজি শৰণীয়া হৈছে বুলি কৈছে তেতিয়াহ'লে ই এটা কনভাৰ্টেডে হৈ গ'ল শৰণ লৈ পেলাই তাৰ ST চাৰ্টিফিকেটটো কাটক তাৰপিছত আমাৰো কাটক আপত্তি নাই কাটিলে চবৰ কাটক কিন্তু খ্ৰীষ্টানক টাৰ্গেট নকৰিব খ্ৰীষ্টানক যদি টাৰ্গেট কৰে ইণ্টাৰ BTC লেণ্ডত BTRত খ্ৰীষ্টানৰ অলৰেডি মেজৰিটি হৈ গ'ল এবাৰ BJP কৰাটো কনফাৰ্ম আমি কৈ দিছোঁ চক আমি ট্ৰাইবেল মানুহ আমি ট্ৰাইবেলৰ কাৰণে মাত মাতি আছোঁ আমি মাত মাতি গৈ থাকিম 1 নম্বৰ কথা 2 নম্বৰ কথা আজি 77 ইয়াৰ্ছ হৈ গ'ল আজিলৈকে ট্ৰাইবেল মানুহ উন্নতি হোৱা নাই ট্ৰাইবেল মানুহ উন্নতি কেনেকৈ হ'ব সদায় আমাক দবাই থয় ট্ৰাইবেল মানুহ সদায় কেইটামান লিডাৰ চামচাক এই য়েছমেন মই যা সদায় কৈ থাকোঁ গৰুৱে কণী পাৰে না বুলি য়েছ বুলি কয় নহয় গৰুৱে তামোল গছ উঠে না বুলি কোৱা য়েছমেনবিলাক আমাৰ লিডাৰবিলাক সদনত MLA এছেম্বলিত পাৰ্লামেণ্টত আমাৰ কাৰণে মাত মাতিব লাগিছিলে এই BTCৰ EM সকলে কোকৰাঝাৰত ছেক্ৰেটেৰিয়েটত আমাৰ কাৰণে মাত মাতিব লাগিছিলে আমাৰ কাৰণে আমাৰ সন্মান ইহঁতি বিচাৰিব লাগিছিলে আমাক ডিগনিটি লৈ পেলাই জীয়াই থাকিব দিব লাগিছিলে ইহঁতি তাত গৈ পেলাই BJP ৰুলিং চৰকাৰক ভয় খাই পেলাই ইহঁতি আমাৰ ফেভাৰত মাত মাতা নাই আমি কিন্তু আমাৰ ট্ৰাইবেলৰ কাৰণে আমি মাত মাতি যোৱাটো কনফাৰ্ম